क्वेश्चन नंबर 1 उत्तर अमेरिकार बृहत्तम देश कोनখন ऑप्शन ए कानाडा बी किউবা सी জামাইকা ডি হাইটি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ কানাডা नेक्स्ट क्वेश्चन राष्ट्रसंघर प्रधान अंग केटा ऑप्शन ए 3टा बी 4टा सी 5टा डी 6टा ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन डी 6টা আৰু এটা क्वेश्चन চেক মুদ্ৰাক কি বুলি কোৱা হয় ऑप्शन ए বিহিত মুদ্ৰা বি মান মুদ্ৰা সি ধাতু মুদ্ৰা ডি ধনাদেশ মুদ্ৰা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन डी ধনাদেশ আৰু এটা क्वेश्चन দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা টুথপেষ্ট সাধাৰণতে কি ऑप्शन ए আমলিক বি প্ৰথম সি হৰকীয় ডি এটাও নহয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन सी হৰকীয় हेलो फ्रेंड्स সাধাৰণ জ্ঞানৰ সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক नेक्स्ट क्वेश्चन खोकुल एसिड साधारणते धातुर सहित बिक्रिया कर उत्पन्न करा गैसटो हल ऑप्शन ए नाइट्रोजेन बी क्लोरिन सी हाइड्रोजेन डी ऑक्सिजन यार शुद्ध आंसरটো হৈছে ऑप्शन सी हाइड्रोजेन আৰু এটা क्वेश्चन উদ্ভিদৰ দেহত জাইলেমৰ কাম কি ऑप्शन ए খাদ্য পৰিবহন বি পানী পৰিবহন সি এমিন এসিডৰ পৰিবহন ডি অক্সিজেনৰ পৰিবহন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन बी पानी परिवहन আৰু এটা क्वेश्चन ভিটামিন এৰ অভাৱত হোৱা ৰোগবিধ কি ऑप्शन ए কুকুৰিকণা বি এমিনিয়া সি বেৰিবেৰি ডি এটাও নহয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन ए কুকুৰিকণা আৰু এটা क्वेश्चन মস্তিষ্কৰ বৃহত্তম অংগটোৰ নাম কি ऑप्शन ए সেৰিবেলাম বি কৰোটি সি সেৰিব্ৰাম ডি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन सी सेरिब्रम আৰু এটা क्वेश्चन মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান ऑप्शन ए কৰ্নিয়া বি চকুৰ পতা সি চকুৰ মণি ডি অক্ষিপট ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन डी অক্ষিপট আৰু এটা क्वेश्चन মুকলি আকাশৰ ৰং নীলা হয় ইয়াৰ কাৰণ কি ऑप्शन ए পোহৰৰ প্ৰতিফলন বি পোহৰৰ প্ৰতিফলন সি পোহৰৰ বিচ্ছুৰণ ডি পোহৰৰ বিক্ষেপণ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन डी পোহৰৰ বিক্ষেপণ हेलो फ्रेंड्स যদি ভিডিওটো থকা প্ৰশ্নৰ উত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক বুলি ভাবে তেন্তে তেওঁৰ লগত শেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব नेक्स्ट क्वेश्चन অসমখন কি প্ৰধান ৰাজ্য ऑप्शन ए উদ্যোগ বি কৃষি সি বাণিজ্য ডি খনিজ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन बी কৃষি প্রধান রাজ্য আৰু এটা क्वेश्चन সৌৰবাতিত কি দাপোন ব্যৱহাৰ কৰা হয় ऑप्शन ए উত্তল বি দ্বিউত্তল সি সমতল ডি অবতল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ऑप्शन डी অবতল তো फ्रेंड्स আশা কৰিছো ভিডিওটোৰ মাধ্যমে নতুন নতুন বহুতো বিষয় সম্বন্ধে জানিব পাৰিছে তো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব